হেল্ল' এভৰিৱান, মোৰ নাম বিৰাজ আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আৰু আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে ভাবি আছে চাগে যে মই অসমীয়াত কিয় কৈ আছোঁ। তো মই এতিয়া ভাবিছোঁ যে এতিয়াৰে পৰা মই যিমান ভিডিঅ'জ বনাম মই অসমীয়াতে আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু মোৰ আধাতকৈ বেছি ভিউৱাৰ্ছ অসমীয়াৰে হয় আৰু যিহেতু মই গুৱাহাটীৰ হয় আৰু অসমত থাকোঁ। চ' মানে তাকে আৰু পাতি ভাল লাগে। আৰু ৰিচেণ্টলি একমাহমান আগতে মই মোৰ নতুন এটা গান ৰিলিজ কৰিছোঁ মোৰ ইউটিউব চেনেলত। আপোনালোকে সেইটোত ইমান মৰম, ইমান ভাল পোৱা, ইমান ছাপোৰ্ট দেখাবৰ কাৰণে অশেষ ধন্যবাদ। চবকে বহুত ডাঙৰ থেংক ইউ। তো আজিৰ আপোনালোকে ভিডিঅ'টো গম পাইছে এইটো কিহৰ ওপৰত হ'ব পাৰে, থাম্বনেইলটো দেখা পায়। তো আমি এতিয়া ওলাই আছোঁ আৰু আমাৰ লগত আছে ঋষভ ভাই আৰু আমাৰ তন্ময়। তো আমি তিনিজন এতিয়া গৈ আছোঁ ৰুদ্ৰাক্ষ মলত, যোনটো আপোনাৰ কি বুলি কয় টাৰ্কিছ আইচক্ৰীমটো য'ত পোৱা যায় আৰু গুৱাহাটীত প্ৰথম খুলিছে অসমত। তো আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো চাই থাকক। তো বাৰু আপোনালোকে চাগে ভাবি আছে যে মই আজি ৰয়েল এনফিল্ডৰ হিমালয়ান ক'ৰ পৰা চলাই আছোঁ। এইটো ৰিচেণ্টলি আমাৰ ঋষভ ভাই এইটো কিনিছে এই দুৰ্গা পূজাৰ আগে আগে, আজি একমাহমানেই হ'ল। আৰু আমি ৰিচেণ্টলি নগাঁও গৈছিলোঁ, বহুত কেইজন মোৰ বাইকখন লৈও গৈছিলোঁ আমি গোটেইকেইখন। তো বাইকখন চলাই ভাল লাগে, যিহেতু আজি ঋষভ বাইক পিছত বহাই পিনে মই চলাই আছোঁ বাৰু, আৰু মোৰ স্কুটি চলাই আছে তন্ময়। তো তাকে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এয়া আমি এতিয়া পাৰ কৰিলোঁ গীতানগৰ আৰু টুৱাৰ্ডছ আমি এতিয়া গৈ আছোঁ জোৰত তিনিআলি। তাৰে পৰা আমি অলপমান শ্বৰ্টকাট মাৰি পেলাই যাম আৰু একদম GS ৰোড ওলাই দিম। তো ভিডিঅ'টো চাই থাকক। এই হিমালয়ান ৰয়েল এনফিল্ডৰ হিমালয়ানখন চলাই মানে কিবা ফিলটোৱে বেলেগ, এইটো মানে বুজাব নোৱাৰি। আপোনালোকে যদি বাইক ৰাইড কৰে বা বাইক চলাই ভাল পায় তেনেহ'লে নিশ্চয় এবাৰ হিমালয়ান চলাই চাব, যদি কেতিয়াও চলাই পোৱা নাই। হিমালয়ান BS6 হয় এখন, BS6 নহয় জানো, BS6 2021 মডেল। তো এইটো চলাই মানে এইটোৰ যোনটো ফিল, এইটো মই আপোনালোকক এনেকৈ ভিডিঅ'ৰ জৰিয়তে কৈ বুজাব নোৱাৰিম। যিহেতু আপোনালোকে যেতিয়া চলাব বাইকখন, এক্সপিৰিয়েঞ্চ কৰিব, তেতিয়া গম পাব যে বাইকখনৰ কি স্পেচিয়েলিটি আছে আৰু কি আছে। মানে বহুত হেভি আৰু মানে, আৰু 410cc বাইক, আৰু যিহেতু ক'ব গ'লে বহুত কমফৰ্টেবল চলাই, একদম বহুত ভাল আৰু। তো এয়া আমি পালোঁ জোৰত তিনিআলি, আৰু আমি যিহেতু এতিয়া যাম ভাঙাগড়ত, যোনটো ৰুদ্ৰাক্ষ মল আমাৰ আছে ভাঙাগড়ত। তো আমি অকণমান ইফালে অনিল নগৰ হৈ কিবা এটা শ্বৰ্টকাট লৈ পিনে আমি ওলাই দিম ডাইৰেক্ট ভাঙাগড়। নৱেম্বৰ মাহ পৰি গৈছে, আধা মাহটো গ'লে আৰু লাহেকৈ ডিচেম্বৰ আহিব, কিন্তু গুৱাহাটীত গৰম কমাত নাই। ৰাতি ঠাণ্ডা, কিন্তু ৰাতিপুৱা হোৱাৰ লগে লগে ৰ'দ আৰু গৰম, উপায় নাই আৰু। আপোনালোকে চাগে ভাবি আছে যে এইবোৰ কি ৰাস্তা। এইবোৰ একচুৱেলি জোৰডৰ পৰা যদি আপোনালোক কেতিয়াবা ভাঙাগড় বা GS ৰোড ওলাব বিচাৰে তেনেহ'লে এইবোৰ হৈছে একদম শ্বৰ্টকাট। এইপিনেদি গ'লে মানে ওচৰটো হয় আৰু ৰাস্তাও খালী থাকে, তো আমি জল্দি গৈ পাওঁ আৰু। এনেকৈ ব্লগ কৰি ভাল লাগে, কিন্তু আজিকালি আৰু সেই আগৰ নিচিনা সেয়া নাই যে মানে ব্লগ বনাই থকা যায় বা কিবা। যেতিয়াই মানে সময় পাওঁ, আজিও এই ভিডিঅ'টোৰ বনোৱাৰ একোৱেই মটিভ নাছিল বা একোৱে নাছিল। মানে কি হ'ল, আজি আহোঁতে মানে কলেজৰ পৰা মই দেখা পালোঁ ৰুদ্ৰাক্ষত। তো তাৰপিছত ভাবিলোঁ যে নাই, প্লেন এটা কৰোঁ আৰু লাহেকৈ, আৰু ভিডিঅ' এটাও বনাই আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ, যাতে মানে চবে গম পাওক, যোনে যোনে গম নাপায়, যে আমাৰ অসমতো এতিয়া টাৰ্কিছ আইচক্ৰীম পোৱা যায়। তো তাকে আৰু আশা কৰিছোঁ ভাল লাগিব।
তো এয়া আমি আহি পালোঁ ভাঙাগড়, কিন্তু আমি এটা শ্বৰ্টকাট ল'ম। এয়া আমাৰ তন্ময় ভাই এইফালে ৰখি আছে আমাৰ কাৰণে। ঐ তুমি আহি থাকা মোৰ পিছফালে আহি থাকা। আমি ইয়াতে আৰু এটা শ্বৰ্টকাট ল'ম, এইটো ট্ৰেক্টৰ গলি বুলি কয়। তো ইয়াৰে পৰা আমি গ'লে মানে আমাৰ মানে ৰং ছাইড মাৰিবলগীয়া নহয়, বা আমি ঘূৰি আহিব নালাগে। ইয়াতে এইফালেদি যদি যাওঁ আমি লেফ্ট টাৰ্ণ লোৱাৰ লগে লগে মানে আমি ৰুদ্ৰাক্সটো পাই যাওঁ ওচৰতে। আৰু নহ'লে যদি মই এতিয়া ব্ৰিজৰ তলেদি গ'লোঁ হয় তেনেহ'লে বহুতখিনি ঘূৰিব লাগিল হয়। বাইকখন চলাইটো কিবা এটা সুখ আছে দেই, মানে সেইটো মানে আপোনালোকক বুজাই ক'ব নোৱাৰিম আৰু, মানে ইমানেই ভাল লাগে আৰু। মানুহবোৰ মানে জীৱনত চলাব পৰা নহ'ব। এয়া আমি আহি পালোঁ ৰুদ্ৰাক্স। আমাৰ এইফালে ৰুদ্ৰাক্স, আমাৰ এণ্ট্ৰিটো চাগে, আমাৰ এণ্ট্ৰি এইফালে হ'ব চাগে ন? অ'কে, এইফালে আমি সোমাই দিওঁ। আমি ভিতৰত নোসোমাওঁ বুলিও আকৌ সোমাবলগীয়া হ'লে, বিকজ যোনটো এক্সিট হয় এক্সিট দি আমাক ডাইৰেক্টলি ওলাব নিদিলে। তো বাৰু আমাৰ ভিতৰত আহি এতিয়া আকৌ বাহিৰৰ ফালে আহিবলগীয়া হ'ল। আৰু এয়াই হৈছে সেই টাৰ্কিছ আইচক্ৰীমৰ সেইটো, য'ত আমি আহিছোঁ এতিয়া খাবলৈ। তো বাৰু জানিলেও কি কি হয় ইয়াতে, কি কি নাই, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো বাৰু ইয়াতে মেনু কিদৰে ভैया? তো ইয়াতে টাৰ্কিছ আইচক্ৰীম ছিংগল ফ্লেভাৰ 250, ডাবল ফ্লেভাৰ 400, मिक्स फ्लेवर 600। तो বাৰু আমি আজি ট্ৰাই কৰি চাওঁ। আৰু फ्लेवर कौन सा है? वो जो कुछ ब्लूबेरी था वो नहीं है? ब्लूबेरी ख़त्म हो गया। ठीक है चलिए, ठीक है होगा फिर आप चॉकलेट की एक्सपीरियंस आइसक्रीम আপোনালোকে দেখিলে কিমান আমাক কষ্ট দিলে আইচক্ৰীম এটা খাবৰ কাৰণে। বাৰু একো প্ৰব্লেম নাই, বাৰু আমি এতিয়া টেষ্ট কৰি পিনে চাওঁ, টেষ্ট কৰি দিম। বাৰু আমি আইচক্ৰীমটো টেষ্ট কৰি চালোঁ, বহুত ভাল লাগিল। টেষ্ট বহুত ভাল। আৰু স্পেচিয়েলি যেতিয়া মোক টিচুটো খুৱাই দিলে সেইটোত বাৰু মই বহুত লাজ পালোঁ। উপায় নাই আৰু, টিচুৰ টেষ্টটো আজি গম পালোঁ কেনেকুৱা হ'ল। তো সেইটোৱে আৰু, बाकी অলপ দাদাৰ লগত কথা পাতি পিনে চাওঁ। तो भैया ये आइसक्रीम कहाँ का है? हमारा जो ओनर है कोलकाता का है। अच्छा, और आप कहाँ से हो? आप असम से ही हो? अच्छा, लेकिन बहुत अच्छा लगा खा के। और सुना, मतलब कुछ दिन पहले वीडियोस भी देखा यहाँ पे, तो आज सोचा कि आके मतलब खा लूँ, तो बहुत अच्छा लगा। और बाकी हम लोग फिर से वापस आएंगे शाम को या फिर कल, तो आके फिर से एक बार टेस्ट करके जाएंगे दूसरा फ्लेवर्स जो है। तो बस वही है। ओके चलिए फिर, थैंक यू। और आपको आपका पेमेंट भी कर रहा हूँ। টিচুটো খাব লগা হ'লে আৰু কি বুলি কয়, এইটোৰ টেষ্টটো বাৰু চকলেট ফ্লেভাৰ হয়, চকলেটটো ঠিকে আছে, বাট অকণমান কেণ্ডি টাইপ নহয় জানো, অলপ মানে ষ্টিকি হয় বস্তুটো। আৰু
কেণ্ডিৰ নিচিনা, তো খায়ো ভাল লাগি আছে বাৰু। আৰু বেলেগ দিনা আহিলে আৰু বেলেগ ফ্লেভাৰ্ছ ট্ৰাই কৰিম, মিক্সটো ট্ৰাই কৰিম, মিক্সটো খাব লাগিব আৰু। তো সেইটোৱে আৰু আপোনালোকে গম পাইছে এইটো ক'ত হয়, ৰুদ্ৰাক্ষ মল আমাৰ গুৱাহাটীত যোনটো ভাঙাগড়ত আছে। তো বাছ তাকে আৰু ভিডিঅ'টো চাই আপোনালোকে এইটো নাভাবিব যে কি বুলি কয় মই GoPro ইউজ কৰি আছোঁ বা কিবা বাইক চলোৱা টাইমত। মই মোৰ আইফোন দিয়ে শ্বুট কৰি আছিলোঁ গোটেই মোৰ ভিডিঅ'ৰ যিমান আপোনালোকে শ্বৰ্টছ দেখা পাইছে বাইক চলোৱা টাইমত বা এতিয়াও মই যি ইউজ কৰি আছোঁ। তো তাকে আৰু তো আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিলোঁ। একচুৱেলি যিহেতু ছাডেন ব্লগ আছিল, একো ভবা নাছিলোঁ যে বনাম বুলি বা কিবা। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেনেহ'লে কমেণ্ট বক্সত জনাব যে কেনেকুৱা লাগিছে, কেনেকুৱা পাইছে আপোনালোকে চাই। তো তাকে আৰু বাকী লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো বাৰু থেংক ইউ।